জীৱনটো এনেদৰে গ'লগৈ আৰু ল'ৰা এটা মোক দেখিম বুলি তিনিজনীকে ছোৱালী হ'ল মোক সেই মানুহজনীয়ে ল'ৰা এটা দিব নোৱাৰিলে আৰু হেৰি শুনিছেনে ক'ত আছেনো আপুনিচোন ইয়াতে বহি আছে মই ইমান আপোনাক বিচাৰি মাতি ফুৰিছোঁ আপুনি মোক মাত এটা দিয়া নাই যে কি হ'ল কেলে এনেকৈ বহি আছে তহঁতি কিজনীয়ে মোক খাই দিলে আৰু মই ক'তো অকণ শান্তিয়ে বহি থাকিব নোৱাৰা হ'ল অকণ মোকে মাতি থাকি ঘৰত গোটেই কাল মাইকী সোপা মোক এতিয়া মোক মানে খাই দিছে তহঁতি আৰু কেলে বিচাৰি আছে কি হ'ল মই মানে ক'তো শান্তিয়ে থাকিবলৈ জেগা দোকান নোপোৱা হ'লোঁ আৰু আপুনিনো মোক কেলে তেনেকৈ কৈছে মই আপোনাক কথা এটা ক'ম বুলিহে আহিছিলোঁ আপুনি যে ইমান খং কৰি আছে কি কাৰণে কৰি আছে ঘৰত খোৱা মানুহ হৈছে 5টা উপাৰ্জন কৰোঁ মই অকল মইহে ক'ত কেনেকৈ কি কৰিব লাগে মইহে জানো তহঁতি অকল খাই থাক তহঁততো একো চিন্তা নাই মুখৰ আগত আনি দিছোঁ খাইছোঁ বৈছোঁ কিমানহে মইহে ক'ত কেনেকৈ ক'ৰ পৰা উপাৰ্জন কৰি আছে একো গম পোৱা নাই খাব লাগে তহঁতৰ অকল সেই মোৰ গাতনো কি ভুল বাৰু কওকচোন এতিয়া ল'ৰা এটাতো ময়ো বিচাৰিছোঁ কিন্তু এতিয়া ল'ৰা নহয় তিনিজনী ছোৱালী হ'ব দিয়কচোন ইহঁতে এতিয়া আমাৰ ভৱিষ্যতে চাব নহয় সিহঁতেচোন পঢ়াটো ভাল খেল চবতে সিহঁতে আগৰ মই স্কুলৰ ছাৰ বাইদেউসকলে মোক কৈ পঠাইছিলে সিহঁতক পঢ়াত গুৰুত্ব দিবলৈ সিহঁতকেইজনী ভাল হ'ব চাবচোন ল'ৰাই আজিকালি ল'ৰাৰ ওপৰতনো কিমান ভৰসা কৰিব ল'ৰাই দেখোন ঘৰৰ পৰা উলিয়াই দিয়ে আমাৰ ওচৰৰ নৰেনহঁতক দেখা নাই সেয়া ল'ৰাটো কেনেকুৱা বেয়া মাক বাপেকক অশান্তি কৰে কিন্তু আমাৰটোতো ছোৱালীকেইজনী কোনো ধৰণৰ অশান্তি নকৰে সেইটো অৱশ্যে হয় মোৰ সেইটো কথা ভাবি পিনি মনটো অলপ ভালো লাগে যে ছোৱালীকেইজনীয়ে অলপ পঢ়িছে আগবাঢ়িছে দেখি শুনি মোৰ ওচৰে পাঁজৰে মানুহখিনিও কয় যে ছোৱালীকেইজনী ভাল তথাপিও মনটো কেতিয়াবা দুখ লাগি যায় ভৱিষ্যতৰ কথা ভাবিলে চিন্তা হয় কেনেকৈ কি হ'ব বাৰু যা তই মোলৈ চাহ একাপ বনাই আনগৈচোন বা মই এইটো প্ৰশ্ন বুজি পোৱা নাই কি তুমি মোক বুজাই দিয়াচোন কাইলৈ স্কুলত ছাৰে চাম বুলি কৈছে চাওঁ দে মই চাই দিওঁ কি হৈছেনো তোৰ ডাঙৰ বা তুমি ক'ৰ পৰা আহিলা ইমান চিন্তা কৰি আছা যে কি হ'ল ডাঙৰ বা কি হ'ল মই যে যোৱা মাহত সেই চাকৰিৰ কাৰণে যে পৰীক্ষা দিছিলোঁ সেইটো ৰিজাল্ট দিব মই তাকে চিন্তা কৰি আছোঁ চাকৰি এটা নাপালে কিনো হ'ব দেউতাৰ ওপৰতনো কিমাননো খাম দেউতায়ো সদায় মন বেয়া কৰি থাকে ল'ৰা নাই কাৰণে মই ভাবিছিলোঁ চাকৰিটো কৰি পিনি অকণ ঘৰখনক সকাহ দিম তাকে এতিয়া ভয়ো লাগিছে কাইলৈ কিনো হ'ব ৰিজাল্ট একো নহয় দিয়া বা তুমি ইমান কষ্ট কৰি দিছা দিনে নিশে পঢ়িছা তুমি পাবা দিয়া চিন্তা নকৰিবা এজনীহঁত তহঁতিনো কি ইমান কথা পাতি আছ দেউতাই চাহ একাপ খাই তহঁতিও চাহ একাপ খাই ল'বি চবলৈকে চাহ বনাইছোঁ গৈছোঁ মা চাহৰ লগত খাবলৈ কি বনাইছা ঘৰত চাহ খাবলৈ একো নাই অকল গুড়হে আছে গুড়ে চাহ খাবি কিনো মা সদায় কিমান গুড়ে চাহ খাম আৰু মোৰ লগৰবোৰে যে চবেই বিস্কুটে চাহ খায় কিছুমানে যে মিঠাই খায় ইমান ধুনীয়া ধুনীয়া মিঠাই এটা তোমালোকে সেইবোৰ আনিব নোৱাৰা নেকি হ'বচোন ভণ্টি এতিয়া দেউতাই যি আনি দিছে তাকে খা পিছত আমি যদি ভাল কিবা কাম কৰিব পাৰোঁ আমি নিজে ইনকম কৰিব পাৰোঁ তেতিয়া আমি ভাল ভাল বস্তু খাম দে বৈ ভণ্টি মা ব'লা তুমিও চাহ দিবা ব'লা আমি চাহ খাই লওঁগৈ তাৰপিছত মোৰ অলপ পঢ়িবও আছে পাই হেল্ল' পৰীক্ষাৰ ৰিজাল্ট দিছে নেকি তহঁতি চাইছ নেকি হয় নেকি মোৰতো চাই দেচোন মোৰ ৰোল নাম্বাৰটো দি আছোঁ 3590028 হয় নেকি পাইছোঁ নেকি সঁচাকৈ কৈছনে ঠিক আছে মোক হোৱাটছএপত দি দেচোন হে ভগৱান সিহঁতি কোৱা কথাটো যেন সঁচা হয় মই এতিয়া লিষ্টখন চাবলৈকে ভয় লাগিছে মা দেউতা ক'ত আছা আহাচোন আহা এইফালে আহা চোৱাই কি হ'ল সেই ছোৱালীজনী কেলে ইমান জোচা মাতিছে বলকচোন কি হ'ল তাই বলচোন বল কি হ'ল তাই কেলে ইমান চিঞৰিছে মা ক'ত আছা ওলাই আহাচোন কি হ'ল মাজনী কি হ'ল কেলে ইমান চিঞৰিছে তই ফোনত কৰা বেলা কথা পাতি থকাই শুনিছিলোঁ তাৰপিছত ইমান চিঞৰ বাখৰ কৰিছ কেলে কি হ'ল মা মই যে সেই APSC পৰীক্ষা দিছিলোঁ মই নহয় এতিয়া ACS পৰীক্ষাত ফাৰ্ষ্ট ৰেংক পাই পিনি পাছ কৰিছোঁ APSC সেইটোনো কি হয় কি পৰীক্ষা দিছিলি তইনো তই অলপ দিনৰ আগতে যে দি থৈ অহা পৰীক্ষাটো নেকি ডেটা APSC হৈছে এটা কমিশ্যন যোনটোত ধৰা বিভিন্ন ধৰণৰ পৰীক্ষাবোৰ পতা হয় ACS থাকে APS থাকে মই ACSত ফাৰ্ষ্ট ৰেংকত পাছ কৰিছোঁ দেউতা এইটো নহয় বহুত ভাল গোটেই অসমৰ ভিতৰত মই প্ৰথম স্থান পাইছোঁ দেউতা সঁচাকৈ নে মাজনী মই আজি বহুত সুখী সঁচাকৈ বহুত সুখী মই বৰ ভাল কথা এতিয়া পিছে তই ক'ত জইন কৰিব লাগিব ক'ত পাবি তই চাকৰিটো ক'ত কৰিবগৈ লাগিব প্ৰথমতে আমাক গুৱাহাটীত ট্ৰেইনিং দিব তাৰপাছতহে আমাক কোনটো ডিষ্ট্ৰিক্টত পৰিম সেইটো লিষ্ট ওলাব তুমি ক'ত আছা তুমি ইমান ভালকৈ পাছ কৰিছা তোমাৰ গোটেই খবৰ নিউজত ওলাই গৈছে মই এতিয়া নিউজটো চাইহে গম পাইছোঁ মই তাকে বোলো দৌৰাদৌৰিকৈ খবৰটো দিওঁ বুলি আহিছোঁ মৌচুমী তুমি ইমান ভালকৈ পাছ কৰি পিনি আমাৰ গোটেই গাঁওখনলৈ সন্মান কঢ়িয়াই আনিলা আমাৰ গোটেই গাঁওখনৰ কাৰণে তুমি গৌৰৱ কি ক'লা এষাৰ কথা ঘূৰিয়ে ইমাননো নিউজত ওলাবলগীয়াকৈ আমাৰ এই কি চাকৰি পালে হয়নে দাদাই সপাই গমেই পোৱা নাই ছোৱালীয়ে যে ইমান ডাঙৰ চাকৰি এটা পালে বুলি কেলে মৌচুমী তুমি দাদাক বুজাই দিয়া নাই নেকি তুমি কি চাকৰি পাইছা ককাইদেউ আপোনাৰ ছোৱালী এতিয়া সাধাৰণ ছোৱালী হৈ থকা নাই তাই এতিয়া অসমৰ এজন ডাঙৰ অফিচাৰৰ চাকৰি পালে তাই এতিয়া আমাৰ গোটেই গাঁওখনলৈ সন্মান কঢ়িয়াই
নিছে গোটেই অসমৰ ভিতৰতে তাই প্ৰথম স্থান লাভ কৰিছে সঁচাকৈ বাইদেউ আপুনি বহুত সৌভাগ্যৱান মৌচুমী নিচিনা ছোৱালী এজনী পোৱাৰ কাৰণে নাই খুৰা, এয়াতো মোৰ মা দেউতাৰ কাৰণেই হৈছে। মোৰ মা দেউতাই ইমান কষ্ট কৰিছে দিনে ৰাতিয়ে মোক পঢ়ুৱাবৰ কাৰণে। মই সেইখিনি কষ্ট যদি আজি মই মূল্য দিব পাৰিছোঁ বুলি ভাবিছোঁ আৰু। দেখিছেনে মই আপোনাক কোৱা নাছিলোঁ আমাৰ ছোৱালীকেইজনী ভাল কিবা এটা কৰিব পাৰিব ল'ৰা লাগে বুলি ছোৱালীয়ে যে অকল এঘৰলৈ উলিয়াই দিব বুলি ভাবি আছিলে ছোৱালীনো ক'ত চাব ল'ৰাইহে চাব কিন্তু আজি সেইটো মই ভালকৈ উপলব্ধি কৰিছোঁ যে নাই ল'ৰাতকৈ ছোৱালীহে বেছি ভাল দেউতা আপুনি এতিয়া চিন্তা নকৰিব, দুখ কৰি নাথাকিব। এতিয়া আমি মোৰ চাকৰিটো হ'ল নহয়, আমি ভালকৈ চলিব পাৰিম। ভণ্টিকেইজনীও ভালকৈ পঢ়াম, তাহাঁতেও ভালকৈ কিবা এটা কৰিব পাৰিব। আমি এতিয়া চব সুখেৰে থাকিব পাৰিম।